হয় দৰ্শক, আপোনালোকে নিজ কাণেৰে শুনিলে যে এইবাৰ দুৰ্গা পূজা হ'ব। হাই কেলা কি বাজে এই মাত্ৰ বাপৰে বাপ এই মাত্ৰ শুনিলা এন্দে ভাগ্য ভাল কিবাকে মই বন্ধ কৰি দিলো এন্দে শুনিলে একেবাৰে চলিয়ে পলিয়ে আগত ধৰিলে হয় মাইমুস্তা বাপৰে বাপ ভাগ্য ভাল কৃষ্ণ বাপৰে বাপ বাপরে বাপ কি এই কাপড় দিয়ে ভয়তে টিভিটি অফ করে দিছি রহ এই কি আপনি সালা নির্বংশ হওয়া বাংলার তলে যাওয়া আপনি চিপ্রে হলেও বুলি ইমেন চিপ্রে বুলি গম পাওয়া নাছিলো দক বাপরে বাপ হালা হয়ে এই দুটো সরু সরু চলি 9 আর 10 পাওয়া চলি সেহাতে আশা কৰি আছে জানানে মোক কি কয় জানানে বোলো পূজাত কাপোৰ লম কি ধুনীয়াকে আৰু আপনি বলক কথাতে আছে নহয় আশা কৰিলি পাহা চিঙে সেইকাৰণতে ইমান আশা কৰিবা চুপ 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 থাকক আপনি মোৰ তো খালিয়ে গোটাই জীৱনটো এবাৰ চলিত খাবা দিছি চালা চিপ্ৰে জাত সেই নগেনুৰ ঘনীয়াক চাগে যা 10 কাপোৰ দিছিল ক'ত জানা বেতে দুৰ্গা পূজাই চবুতে বছৰটো 10 কাপোৰ মোক কেইযোৰ কাপোৰ দিছে আপনি হা চিপ্ৰে জাত এই জান তোমাক মই খালো কি কথা কোৱাই ইচ্ছা কৰিলে এতিয়াই ৰঙা শাৰী কিনি আনি দিব পাৰো কিন্তু নিদিও মোৰতো পইচাৰ গাছ নাই না জানে মান কে দিবা লাগে এখন শাৰী গোটাই জীৱনটো কটাম দি আৰু নাংগে মোক দিবা নাংগে দি মা তোৰ পৰা লৈ আহ ঘৰত দুখন শাৰীও পিন্ধবে নেদে পিন্ধিবলৈ হৈ যাব কি হব মোৰ জীৱনটো এই চিগাৰেট খাব বন্ধ কৰ গোটাই মূৰত পানী মাৰিম গম পাবি হা বাপা আইলি বইলো এইবাৰ এই দুটো আহিছি বাপৰে বাপ কি বা খাই আৰু এইবাৰ কিবাকে পানী চানী খুৱাই পেলাই ঘুমে থব পাৰিলি ৰক্ষে আৰু ওই ফাদার, আমার কিন্তু স্কুলের লোক গিলা খানে সবে পূজার বজার করবে গেছি, আমাকো লাগবো কিন্তু কাপড় এগুলো নাজনো পুজো চাবা লাগবো। হা মাৰা কোৱাই যি ভাবছিলো তাকে হ'ল এই এই দোকানৰ পৰা কিনাতছে কি ফুটপাথৰ দাম কম হ'ব গতিকে ফুটপাথৰ পৰা আনাই ভাল বাবুৱা আৰু তোমাকো কৈছো কাপোৰ মই আনি দিম দুয়ো বাবুৰ কাৰণে দুযোৰ কাপোৰ আৰু তোমাৰ কাৰণে এখন 5 ফুটীয়া ৰঙা মানে কানি নহয় ৰঙা শাৰী আনি দিম দেই মোৰ মানে ভুলতে কোৱা গৈছিল দেই ৰঙা শাৰী আনি দিম তোমাৰ কাৰণে 5 ফুটীয়া ৰঙা শাৰী তোমাৰ গাৰ ৰং এনেই বগা সেই গভীৰ জোনাকত পূজাৰ থলীত বগা চমক পৰিব তোমাৰ গাৰ ৰঙেদি আৰু শাৰীৰ ৰং ৰঙা চমক পৰিব এম্বুলেন্স যেন লগা হ'ব ৰঙা বগা ৰঙা এই বগা মা কচম এম্বুলেন্স যেন লগা হ'ব কাণ কাটি মাটিত পেলাই দিম মই পূজাৰ থলীত যদি তোমাক এম্বুলেন্স যেন নাপাব কাণ কাটি দিম মই মাই মছলা মা কচম বিদ্যা কৈছো মনে মনে কেলা ভাল লাগছি পইচা খৰচ নহয় এম্পৰ কথা দেখোন শুনি আছে হ'ব কিজানি হোলীটো একেবাৰে পাৰ্টি কৰি মাই মছলা ঠগে আপোনাৰ লেকচাৰ বাবুহঁতে নিজে কাপোৰ কিনিব হয়নে নহয় বাবু কৈ দি আমি নিজে কাপড় কিনিম, আমি নাংকিয়া পুজো চাবা যাম। এয়া পাত মতছে কি ওপৰত কিবা কবাইলি কিবা বকাই বেটা ইতেন পাইছে এনে মছলাটো তোক এনেকে মছলা দি পইচা বাহিৰ কৰিব লাগব কেলা কি হ'ব এই মোৰ পইচা সোপা এনেকাই সাদাব লাগব নেকি নৰা বাপৰে বাপ পইচা সাদাব নৰা কোনো কাৰণত পইচা সাদাব নৰা মৰি যাম 1 টকা বাহিৰ কৰিব নৰা ৰাম তলৰ পৰা ওপৰক কলে কাৰেণ্টে চট মাৰা দিছি এই মাই মছলা বলো অলপমান কিয় ভালকেই মাত দেও এবার পূজার বজার সজার করিলা নে নাই? মই কিন্তু করিলু দে একদম ঠিক চাই করিছু গোটাই আমার এও গোটাই নেৰে মই বলো নালাগে আমার এও নেৰে একেই তেনেহলে আমাৰ এও লগ ধৰি আছে বজাৰ কৰিবলৈ মই হে যোৱা নাই যাম আৰু বুইছানে এই কেইদিনমানতে যাম তুমি পিছে কি বজাৰ কৰিলা মেখেলা চাদৰ দুযোৰ পাটৰ সেট এযোৰ শাৰী 3খন ৰবা মোৰ খাই উঠি গৈছি আৰু ব্লাউজ 4টা চিলাব দি থৈ আহিছো হা হোৱা নাই হ'ব আৰু এই 3.5 দিন মানৰ ভিতৰতে হ'ব ঠিকে আছে দিব লাগে এনেকৈ দিয়া মই যাও দিয়া হা মোৰ কাম আছে অলপ যোৱা বেটি তোৰ কেৰেৰে কিমান চিপৰে মই নাজনো ঘৰত চাই লাগে যে আকাশাহান ময়ো কম বস্তু নহয় শকুনি মামি বেটি মোৰ আগত ফাটা লেকচাৰ মাৰবে আহিছে কম গোটাই তাই গিৰাকে এশবামান বস্তু দিব আমাৰ একক গেল আজিয়ে বজাৰ কৰিব যাম তাই মুখে দিয়া কৈছি মই আনি ৰখাই দিম হেৰি শুনছিনে কক গৈছি ক'ত আছে এই কেলা কিবা জক পাৰ আজিলৈকে আহিছি কিবাকে পইচা নুহুতলি হ'ল আৰু মই আজিয়ে বজাৰ কৰিব যাম মই পইচা দিয়ক মোক একলাখান নাজনো এই হাই এই কিহৰ পইচা লাগে কাক পইচা লাগে কি টকা লাগে তোক কি লাগে তোক পইচা লাগে মোক বজাৰ কৰিব যাম মই কাপোৰ পূজাৰ বজাৰ কৰিব যাম মই একলাখান নাজনো মোক পইচা লাগে পইচা দিয়ক বজাৰ কৰিব যাম মই এই নাই মোৰ পইচা নাই মোৰ কি গাছ আছে নেকি আমাৰ জকাইলি পইচা পাৰ হেৰি
হৰিবোৰ মোৰ পইচা না বেলেগ খুদ গেছে যা হয় নেকি তেতিয়াহ'লে মই এটা খবৰ এটা অফিচত পঠাই দিওঁ আপোনালোকৰ সেইদিনাখনে যে কৈ এটা বটলটো সাঁচলি দি মই খবৰটো পঠাই দিওঁ অফিচত হ'ব দিয়ক পইচা নাংগে মোক হা ফুলেশ্বৰী তই কি কয় তই কিতেন দেখছে কি কয় এগিলাখান মিছা বদনাম কিয় দিয়া মোক কোনে কয় তাৰ খাচি বেটা এতিয়া মুখৰ পৰা মাত ঘূৰি অহা নাই আপুনি খাচি মই নিশ্চয় কৈ দেখছো যদি পইচা নেদে মই ফোন কৰি জনাই দিওঁ অফিচত কৃষ্ণ পইচা খৰচ হ'বই আজি দে কেইটকা লাগে তই কওঁ 5,000 টকা লাগব মোক শাৰী দুখন মেখেলা 3যোৰ অ' মাই 5,000 টকা লাগে তোক 5,000 টকা ঐ বাপৰে মই মৰিমেই লৈ যা খালি কি ফোন নকৰিবি কিন্তু অফিচত বেটা তোৰ পৰা এনেকাই পইচা বাহিৰ কৰিব লাগব মই বাপৰে বাপ 5,000 টকাকে নিলে জীৱনত ফাৰ্ষ্ট 5,000 টকাকে দিছো মই বাপৰে বাপ কি বা হয় আৰু আজি দিয়া নাই মোৰ ফাদাৰ আমাকো লাগব নহ'লে সেইদিনা খকুনি মামি এতিয়া কথা পতা কৈ দিম চব কথা কৈ দিম মাক দিছে 5,000 টকা আমাকো লাগব এইগিলাখান নাজনো দেখো 3,000 লাগব হাই কিহে বাচি 3,000 বাপৰে বাপ নৰা মোৰ 1 টকাও নাই আৰু হয় নেকি দেৰি কৰি নাংগে পইচা সিটো কথা কৈ দিম আৰু খকুনি মামি যি মাল কথা পাতিছিলি মাক বঢ়িয়াকে কৈ দিম সিটো আৰু অলপমান লগে কৈ দিম দিয়া হ'ব দি নাংগে পইচা দেই বাপৰে কিউত পল্লুৱে মই দিবই লাগব নেকি লৈ যা তন্ধেও লৈ যা বাপৰে বাপ গেল পইচা কেতিয়া গেল একেবাৰে 11,000 টকাকে গেল মোৰ লাইফত মই এনেকুৱা পইচা খৰচ কৰিব আনিছিলো গেল মোৰ মোৰ মাথাটো ঘূৰাৱান কৈছে কৃষ্ণ কাৰেণ্টে চট মাৰা দিছে কি হ'ব কিবা হচি মোৰ পইচা কেতিয়া গেল বাপৰে বাপ মোৰ একেবাৰে বুকখান জ্বলি গৈছি লুট গয়া মে বৰবাদ হৈ গই तो लुट गए हाँ लुट गए हम तेरी दुर्गा पूजा में